আজি বছৰৰ প্ৰথম দিনটোত গণেশ মন্দিৰলৈ গ'লোঁ, যাতে বছৰটোত সুখ আৰু শান্তিৰে সকলোৰে পাৰ হওক সেই কামনা লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। মন্দিৰৰ পৰা আহি ৰাতি মই শাহুমাৰ মাকৰ ঘৰত গ'লোঁ। তাতেই বিহু বুলি সকলোৱে একেলগে মিলি এসাঁজ খালোঁ আৰু বহুত আনন্দ কৰিলোঁ। কাৰণ ওচৰো মোৰ মাহীহঁত আহিলে আৰু মাহীহঁতৰ লগত আৰু মোৰ মানুহজনো থাকিলে, যিহেতু সকলোৱে আনন্দ কৰি খুব ভাল লাগিল আৰু খুব ফূৰ্তিও কৰিলোঁ। বিহু খাবলৈ এয়া ঘৰলৈ আহিলোঁ। ঘৰত যিহেতু ওচৰৰে আলহী আছিলে, তাকো অলপ ভিডিঅ' কৰিলোঁ। আৰু এয়া মোৰ মা, দেউতা, দাদা, বৌ আৰু ভতিজী, সিহঁতকো অলপ দেখুৱালোঁ। যিহেতু মোৰ মা দেউতা নাই, সেইকাৰণে মই ফটোখিনিকে দেখুৱালোঁ। আহিলোঁ ঘৰত সোমাই, এতিয়া মই বা ঘৰত এয়া ফুলৰ ওচৰত মই একপি ফটো উঠিলোঁ। খুব ভাল লাগিলে। যিহেতু এতিয়া মই ভাগিনৰ ওচৰত, মোৰ ভাগিন, সৰু ভাগিন, ডাঙৰ ভাগিন যিহেতু নাই, সি গুৱাহাটীত আছে, সৰু ভাগিনকে দেখুৱালোঁ। ওচৰতে যিহেতু হুঁচৰি পাৰ্টি হৈ আছিল, আমাৰ গাঁৱৰ বৌহঁতে তাতে হুঁচৰি গাই আছিলে। ময়ো তাতে গৈ পেলাই এপাক বিহু নাচিলোঁ। কাৰণ বিহু নাচনীয়ে আছিলোঁ মই আগতে, যিহেতু সেইকাৰণে বিহু নাচি থকাত মই ৰখিব নোৱাৰি তাতে এপাক ময়ো ভালকৈ বিহু নাচিলোঁ। বিহু নাচি হৈ গ'ল যিহেতু এতিয়া ঘৰৰ মুখী হৈ আহিছোঁ। পিছদিনা যিহেতু মই SBI লাইফলৈ গ'লোঁ আৰু SBI লাইফত আমাৰ নতুনকৈ এজন বাঞ্চ ছাৰ আহিছিলে আৰু বাঞ্চ ছাৰক আমি বিহুৰ ওলগ জনালোঁ আৰু লগতে মই এখন বিহুৱান দি ছাৰক সম্ভাষণ জনালোঁ।